নমস্কাৰ পুনৰ আপোনালোকৰ মাজলৈ আহিছো বাস্তু বিষয়ৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আমাৰ প্ৰত্যেকৰে মন থাকে এটা সপোনৰ ঘৰ বনাবলৈ কিন্তু সেই ঘৰটো সঠিকমতে বনাইছে নাই তাৰ ওপৰতো বহুতখিনি কথাই নিৰ্ভৰ কৰে আমাৰ জীৱনৰ প্ৰত্যেকটো সমস্যা প্ৰত্যেকটো কথাই আমাৰ ঘৰখনৰ লগতে জড়িত হৈ থাকে যি কি নহওক আজি আপোনালোকৰ লগত মই আলোচনা কৰিবলৈ আহিছো ঘৰৰ চিৰি সম্পৰ্কে আপুনি যদি ঘৰৰ চিৰিটো বনোৱা স্থান ভুল কৰে বাস্তুমতে ভাল স্থানত নবনায় তেনেহলে আপোনাৰ জীৱনলৈ ৰিলেশনশিপৰ সমস্যা বা টকা পইচাৰ সমস্যা আহিব পাৰে আৰু ঘৰৰ ব্ৰহ্মস্থানত কেতিয়াও চিৰি নিৰ্মাণ নকৰিব আৰু উত্তৰ পূব কোণত যদি আপোনাৰ চিৰিটো সঠিক স্থানত নিৰ্বাচন কৰিছে কিন্তু সেই চিৰিত কালাৰ কৰাৰ ক্ষেত্ৰত বা টাইলছ লবৰ ক্ষেত্ৰত যদি আপুনি ভুল কৰি পেলাই তেনেহলে সেইটোও আপোনাক বাস্তুদোষ ক্ৰিয়েট কৰিব পাৰে আৰু সেই বাস্তুদোষে আপোনাৰ জীৱনলৈ ভয়ংকৰ সমস্যা আনিব পাৰে আপুনি এটা কথা মনত ৰাখিব ঘৰৰ চিৰি কালাৰ কৰোতে কেতিয়াও ৰঙা বা ক'লা কালাৰ নকৰিব